Subscribe now and press the bell icon. Never miss an update. Hello students, আমি লাস্ট ক্লাসত আৰম্ভ কৰিছিলোঁ কমপ্লেক্স নাম্বাৰ অলৰেডি এটা ভিডিঅ' আপলোড হৈছে এটা ভিডিঅ' আপলোড হৈছে কমপ্লেক্স নাম্বাৰৰ কাৰণে তো তোমালোকে এইখিনি চাই ল'বা আৰু ইয়াৰ যিটো লিংক সেই লিংকটো এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন যিটো বক্স আছে তাতে তুমি পাই যাবা তো তাতে যাই তুমি চাই লোৱা যদি আগৰ ভিডিঅ'টো চোৱা হৈছে তেতিয়াহে এইটো ভিডিঅ' বুজি পাবা তো আগৰখিনি চাই লৈ তাৰপিছতে ইয়ালৈ আহা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লোৱা কাৰণ আগলৈ এনেকুৱা ভিডিঅ' পাবৰ কাৰণে সাবস্ক্ৰাইব কৰিলেহে তুমি ভিডিঅ'বিলাক নটিফিকেশ্যনটো পাবা গতিকে আমি আৰম্ভ কৰিছিলোঁ কমপ্লেক্স নাম্বাৰ আমি লাষ্ট ক্লাছত কমপ্লেক্স নাম্বাৰৰ ডেফিনেশ্যন দিছিলোঁ তাৰ লগে লগে কিছুমান প্ৰপাৰ্টি দেখাইছিলোঁ তো আজি আমি আৰম্ভ কৰিম এলজেব্ৰিক অপাৰেশ্যন উইথ কমপ্লেক্স নাম্বাৰছ জটিল সংখ্যাৰ ভিতৰত এই যোগ বিয়োগ পূৰণ হৰণ কেনেকৈ হয় সেই বিষয়ে আমি আজি আলোচনা কৰিম তো ফাৰ্ষ্ট অফ অল আমি ধৰি ল'ম যে সাপোজ Z1 এটা কমপ্লেক্স নাম্বাৰ Z2 এটা কমপ্লেক্স নাম্বাৰ য'ত Z1 হৈছে x1 প্লাছ I y1 Z2 হৈছে x2 প্লাছ I y2 বি এনি টু কমপ্লেক্স নাম্বাৰছ যিকোনো দুটা জটিল সংখ্যা আমি ধৰি লৈছোঁ এতিয়া আমি এই জটিল সংখ্যা দুটা যোগ কৰিম এড কৰিব লাগে তো এড কৰিব লাগিলে আমি কি কৰিম Z1 লগত Z2 যদি এড কৰিব লাগে চোৱা Z1 ৰ এটো হৈছে ৰিয়েল পাৰ্ট আৰু এটো হৈছে ইমাজিনাৰী পাৰ্ট এটো ৰিয়েল এটো ইমাজিনাৰী তো আমি x1 প্লাছ x2 লিখিম প্লাছ I কমন লম y1 প্লাছ y2 লিখিম সো আমি ইয়াতে পাম x1 প্লাছ x2 প্লাছ I ইনটু y1 প্লাছ y2 তো I কমন লৈছো বুঝলা এইদৰে আমি এডিশনটো কৰিম মানে ৰিয়েল পাৰ্টখিনি যোগ কৰিম আৰু ইমাজিনাৰী পাৰ্টখিনি যোগ কৰিম নেক্সট আছে সাবট্ৰেকশন জটিল সংখ্যা এইদৰে আমি বিয়োগ কৰিব পাৰো তো Z1 - Z2 এটা মাইনাস কৰিব লাগে সো সবা x1 - x2 আৰু ইয়াৰ পৰা যদি I কমন লও y1 - y2 গতিকে তুমি যেটো বিয়োগ আছে জটিল সংখ্যাৰ এইটো পাবা x1 - x2 প্লাস I ইনটু y1 - y2 এইদৰে পাই যাবা নেক্সট আছে মাল্টিপ্লিকেশনৰ কাৰণে আমি Z1 ইনটু Z2 মাল্টিপ্লাই কৰিম তো Z1 মানে বহাই দিলো x1 প্লাস I y1 x2 প্লাস I y2 বহাই দিলো মই এটা মাল্টিপ্লাই কৰিম তোমালোকে মাল্টিপ্লাই কৰিলে জানা আগৰ পৰাই পাইছিলা x1 ৰ লগত x2 মাল্টিপ্লাই x1 ৰ লগত I y2 মাল্টিপ্লাই তো আমি x1 ৰ লগত x2 মাল্টিপ্লাই কৰি এটো পালো x1 ৰ লগত I y2 মাল্টিপ্লাই কৰি এইখিনি পালো নেক্সট I y1 ৰ লগত x2 মাল্টিপ্লাই কৰিম আৰু I y1 ৰ লগত I y2 মাল্টিপ্লাই কৰিম তো এইখিনি এই লাইনটো পাবা হল এইখিনি নেক্সট লাইনটো চাবা x1 x2 মই লিখিছো এটো সেম আছে কেৱল ইয়াতে মই কি কৰিলো I স্কয়াৰ মানে হ'ব -1 পাইছিলা তোমালোকে লাষ্ট ক্লাছত I স্কয়াৰ মানে হয় -1 তো মাইনাস বহাই দিলো y1 টো এতিয়া তুমি চাবা এই লাইনৰ পৰা ইয়াতে I নাই ইয়াতে আৰু I নাই না এই দুটা টার্মত কোনো I নাই এই দুটা আছে তো I নোহোৱা যিবিলাক টার্ম আছে হেকিটা আমি একেলগে লিখিলো আৰু যিবিলাক I আছে তাৰে পৰা আমি I কমন লৈ এটোৰে লিখিলো বুজিলা গতিকে আমি কি পালো চাবা Z1 Z2 তাৰ মানে x1 প্লাস I y1 x2 প্লাস I y2 is equal to কি পালো চাবা x1 x2 minus y1 y2 তাৰ মানে কি কৰিব লাগে প্ৰথমটোৰ লগত প্ৰথমটো মাল্টিপ্লাই আৰু শেষৰটোৰ লগত শেষৰটো মাল্টিপ্লাই হয় না তো x1 ৰ লগত x2 মাল্টিপ্লাই তাৰপিছত মাইনাস লাষ্টটোৰ লগত লাষ্টটো তাৰ মানে y1 y2 এটো পাইছো প্লাস তাৰপিছত I থাকে তাৰপিছত কৰিব লাগে x1 ৰ লগত I y2 মাল্টিপ্লাই x1 ৰ লগত I y2 মাল্টিপ্লাই তেতিয়া আমি I তো কমন লৈছো পাবা x1 y2 আৰু I1 ৰ লগত x2 মাল্টিপ্লাই গতি পাবা y1 x2 এইখিনি পাবা তো এইদৰে তুমি কমপ্লেক্স নাম্বাৰ দুটা মাল্টিপ্লাই কৰিব পাৰিবা ডাইৰেক্ট যদি কৰিব পাৰা এইদৰে কৰিব পাৰা যে প্ৰথমটোৰ লগত প্ৰথমটো আৰু লাষ্টটোৰ লগত লাষ্টটো এইদৰে তুমি পালা এটা তাৰপিছত x1 ৰ লগত I y2 1 ৰ লগত x2 এইখিনিৰ পৰা I কমন লৈ লিখিলে হ'ল তো এইদৰে মাল্টিপ্লাই কৰিব পাৰিবা নেক্সট আহিব ডিভিজন 6 নাম্বাৰটো ডিভিজন
এটা ডিভিজন মানে হৰণ কৰা বুজাই আছে ইয়াতে মই z1 বাই z2 লিখিছোঁ এতিয়া x1 প্লাছ i y1 আছে x1 প্লাছ i y1 এটো আছে আৰু x2 প্লাছ i y2 আছে মই বহাই দিলোঁ এটা তোমালোকে মনত কৰা তোমালোকে পাইছিলা পৰিমেয়কৰণ পদ্ধতি যেটো পাইছিলা ৰেচনেলাইজেশ্যন মেথড পাইছিলা তো না ৰেচনেলাইজ কৰিব লাগে যে তো হেতু মেথড মতে আমি কি কৰিলো x2 প্লাছ i y2 যেটো আছে আমি ইয়াৰ লগত মাল্টিপ্লাই কৰিব লাগিব x2 মাইনাছ i y2 এটো মাল্টিপ্লাই কৰিলে কি হ'ব তোমাৰ এখানে ৰিয়েল নাম্বাৰ হৈ যাব আমি ৰিয়েল নাম্বাৰ বনাব লাগে মানে তলত এটো কমপ্লেক্স হৈ আছে কিন্তু আমাৰ বনাব লাগিব এটো ৰিয়েল নাম্বাৰ তো ৰিয়েল নাম্বাৰ বনোৱাৰ কাৰণে আমি সেই ৰেচনেলাইজ যেটো পদ্ধতি আছে সেই পদ্ধতি মতে আমি এটো বহাই দিম প্লাস আছে যদি এটো মাইনাস দি মাল্টিপ্লাই কৰিম এতে ইয়াতে মাল্টিপ্লাই কৰাৰ মানে কি ওপৰতো কৰিব লাগিব তো x2 minus i y2 x1 plus i y1 পালা এতিয়া চাবা a plus b a minus b ফর্মুলা মতে আমি পাম a square minus b square তো আমি পাম x2 square minus i y2 square a square minus b square ঠিক আছে এটা ওপৰত আমি মাল্টিপ্লাই কৰিম তো এই নিয়মটো মনত কৰিম হা x1 ৰ লগত x2 মাল্টিপ্লাই তাৰপিছত হেখৰটোৰ লগত হেখৰটো কৰিব লাগে তো i y1 ৰ লগত i y2 যেতিয়া মাল্টিপ্লাই কৰিম তেতিয়া কি হয় চাবা y1 y2 তো হ'ব বুজি পালো y1 y2 হ'ব i ৰ লগত i মাল্টিপ্লাই কৰিলে i স্কয়াৰ তাৰ মানে -1 হ'ল আকৌ ইয়াতে এটা মাইনাস আছে এই যে মাইনাস আছে তো প্লাস পাবা এবাৰ না এবাৰ প্লাস পাবা তাৰপিছত i কমন লম এতিয়া মই i কমন লম তো কমন ল'ব লাগিলে কোনটো মাল্টিপ্লাই কৰিম চাবা ইয়াৰ লগত লাষ্টৰটো আৰু ইয়াৰ লগত প্ৰথমটো এদৰে কৰিব লাগে তো x1 ৰ লগত এটো মাল্টিপ্লাই কৰিম আৰু i y1 ৰ লগত x2 মাল্টিপ্লাই কৰিম গতিকে আমি i টো কমন লৈছো তো ইয়াৰ লগত এটো কৰিলে পাম y1 x2 মাইনাস ইয়াৰ লগত যদি এটো কৰিম ঠিক আছে ইয়াৰ লগত এটো কৰিলে মাইনাস সিম্বল আছে তো মাইনাস থাকিবই x1 y2 এইটো বাবা মই তো ডাইৰেক্ট লিখিছো তোমালোকে পাৰিলে এটো মানে এটা এটা কৰি চাবা মই তো ডাইৰেক্ট লিখিলো তো x2 স্কয়ার এটা এটো চাবা i স্কয়ার আছে i স্কয়ার মানে তো -1 হয় জানা তোমালোকে i স্কয়ার মানে -1 তো মাইনাস আৰু এটাৰ মাইনাস আছে তো মাইনাস প্লাস প্লাস y2 স্কয়ার পালা রিয়েল নাম্বার হৈ গল না চোৱা i নাই ইয়াতে আৰু i নাই রিয়েল নাম্বার হৈ গৈছে আৰু ওপৰত সেম আছে এইটো বাবা এটা লাস্ট লাইন এটা লিখি লও আমি এইটো লিখি লও মানে a প্লাস i b এই ফর্মত লিখি লম এখানে গোটেখিনি a প্লাস i ইনটু এখানে হ'ব b আমি কি কৰিম এই x2 স্কয়ার প্লাস y2 স্কয়ার দি ইয়াক ডিভাইড কৰিম আৰু x2 স্কয়ার প্লাস y2 স্কয়ার দি ইয়াকো ডিভাইড কৰিম দুটাকে ডিভাইড কৰি দিম এখানে বাবা এখানে হল a প্লাস i এখানে হচ্ছে b তার মানে এটো a প্লাস i b ফর্মত আনিব লাগে মেইন তোমার এটো হ্যাঁ a প্লাস i b ফর্মত বনাব লাগে তো z1 ডিভাইড বাই z2 যে আছিল এটো আমি লাস্ট কৰি a প্লাস i b ফর্মত পাইছো তো এটো এটা কমপ্লেক্স নাম্বার হৈ আছে না z1 ডিভাইড বাই z2 যে কৰিছো এটো এটা কমপ্লেক্স নাম্বাৰে বুজাইছে তো এই দৰে তুমি কৰিব পাৰিবা ধৰি পাইছা না একেদৰে তোমাক যদি ধৰা সাপোজ মই এটা বেলেগ কৰি আছো ধৰা তোমাক দিছে x প্লাস iy দিলে x প্লাস iy তোমাক দিলে এটা কলে ইয়াৰ ইনভার্স টু লিবা ইনভার্স তো ইনভার্স লৈ গৈ আমি কি 1/z উলিয়াম 1/z টু কি হ'ব 1/x প্লাস iy হ'ব এতিয়া তলত তো কমপ্লেক্স নাম্বার এটো তো আমাৰ এটো ৰিয়েল বনাব লাগিব তাৰ কাৰণে আমি পূৰণ কৰিম x minus iy দি পূৰণ কৰিম তেতিয়া তোমাৰ কি হয় ওপৰত x minus iy দিব লাগিব কাৰণ এটো ওপৰত তলত দুটা দিলো এতিয়া ওপৰত হল x minus iy আৰু তলত হল x স্কয়ার minus iy হোল স্কয়ার এটো বলা তাৰ মানে আমি পালো x স্কয়ার plus y স্কয়ার ওপৰত আছে x minus iy এই দৰে পাই যাবা লাস্ট লাইন এটা লিখো আৰু এইটো তো এই দৰে তুমি a প্লাস ib ফর্ম মানে এটো মাইনাস হৈ আছে a প্লাস ib ফর্মত লিখব পাৰিবা
এইদৰে তো 1/z মানে তুমি এইখিনি পাবা 1/z মানে এইখিনি তো এইটো তোমাক দেখাই দিলো এতিয়া তোমাক যদি ডাইৰেক্ট লিখিব লাগে হা যদি ডাইৰেক্ট লিখিব লাগে তুমি কি কৰিবা z দিয়া আছে x + iy আমাক লাগে 1/z তো তুমি জাস্ট খালি ইয়াতে x দিবা মাইনাস ইয়াতে দিবা y ইয়াতে দিবা i ঠিক আছে আর তলত দিবা x² + y² x² + y² এইখিনি মনত ৰাখিব লাগে মন থাকিব তো তোমাৰ মনত ৰাখিবা কেনেকৈ x + iy আছে গতিকে তলত x² + y² পাবা যেনেকৈ আগতটো চোৱা আগত আছিল কিমান x2 + iy2 তো তলত তুমি কি পাইছিলা x2² + y2² x2² y2² হেতুইটো পোৱা যায় তাৰ মানে কি হৈছে ইয়াতে যেতিয়া x2 + iy2 ৰ লগত x2 - iy2 পূৰণ কৰো তেতিয়া আমি পাও x2² + y2² প্লাস হয় হা প্লাস y2² তো তুমি ডাইৰেক্ট ক'ব পাৰবা যে এটো x2² + y2² হ'ব এটা তোমাক যদি কও যে 3 - twice i 3 + twice i কইলে কি পাম তুমি ডাইৰেক্ট ক'ব লাগিব যে 3² + 2² পাম প্লাস ক'ব লাগিব তুমি মাইনাস প্লাস হৈ যাব কাৰণ i আছে যে i স্কয়ার সেই হিসাবে প্লাস হৈ যাব তো তুমি কবা 9 + 4 30 হয় না তো এই ধরে তুমি কমপ্লেক্স দুটা মাল্টিপ্লাই কৰি এইটো ডাইৰেক্ট ক'ব পারবা তো তোমাৰ ডাইৰেক্ট মনত ৰাখিবা যে x² + y² হয় আৰু ওপৰত দিব লাগিব x আৰু যেটো প্লাস আছে গতি ক'ব মাইনাস আৰু y তো এখানে তুমি 1/z পাই যাবা বুজি পালা এতিয়া এখানে হল এটা দুটা কমপ্লেক্স নাম্বার কেতিয়া ইকুয়াল হয় equality of two complex numbers দুটা জটিল সংখ্যা কেতিয়া সমান হয় ধৰি লও z1 এটা কমপ্লেক্স নাম্বার z2 আন এটা কমপ্লেক্স নাম্বার দুটা কমপ্লেক্স নাম্বার ধৰিছো যাতে z1 = z2 সাপোজ মই এখানে ধৰি লৈছো z1 = z2 এতিয়া z1 মানে আছে x1 i y1 এটো আছে x2 + iy2 ঠিক আছে এতিয়া আমি কি কৰিম এই দুটা এইফাল লৈ আহিম লেফট সাইড লৈ আহিলে x1 - x2 i কমন লও y1 - y2 = 0 ঠিক আছে 0 হল এতিয়া তুমি চোৱা এইটো এটা কমপ্লেক্স নাম্বার হৈছে a + ib হয় না a + ib ফর্ম তো এটা একটা কমপ্লেক্স নাম্বার হৈছে এটা এই কমপ্লেক্স নাম্বারটো লিখিছো 0 বুলি লিখিছো তোমালোকে এটা কথা মনত ৰাখিবা এটা কমপ্লেক্স নাম্বার যদি 0 লিখিছো তেতিয়া তোমাৰ ৰিয়েল পার্ট আৰু ইমাজিনারি পার্ট দুটাই 0 সেই কাৰণে হে কমপ্লেক্স নাম্বারটো 0 তুমি ইয়াৰ পৰা তো ক'ব লাগিব x1 - x2 = 0 and y1 - y2 = 0 এটা তোমাক ক'ব লাগিব যদি এটা কমপ্লেক্স নাম্বার যদি 0 হৈছে তুমি বুজিবা রিয়েল পার্ট ইমাজিনারি পার্ট দুটাই 0 হৈ আছে সেই কাৰণে 0 হৈছে তো ইয়াৰ পৰা পাবা x1 = x2 ইয়াৰ পৰা পাবা y1 = y2 এইটো চোৱা কি পালো z1 = z2 ধৰি লৈছিলো আমি কি পালো x1 = x2 y1 = y2 তাৰ মানে এইখিনি পৰা কি বুজি পালা চোৱা z1 আৰু z2 দুটা কমপ্লেক্স নাম্বার ইকুয়াল হ'ব যদি হিয়তৰ ৰিয়েল পার্ট ইকুয়াল হয় আৰু ইমাজিনারি পার্টও ইকুয়াল হয় রিয়েল পার্ট ইমাজিনারি পার্ট বিলাক ইকুয়াল হ'ব লাগিব তেতিয়াহে কমপ্লেক্স নাম্বার দুটা ইকুয়াল হয় তাৰ মানে ইয়াতে z1 z2 ইকুয়াল হ'ব লাগিলে x1 x2 সমান y1 y2 সমান হয় এখিনি বুজি পালা এতিয়া তোমাক যদি কও যে x + iy = 2 - thrice i যদি কও ইয়াৰ পৰা x ৰ ভ্যালু কিমান ইয়াৰ পৰা যদি কও x ৰ ভ্যালু কিমান তুমি কবা 2 বুলি আর y এর ভ্যালু কিমান হ'ব বুলি কবা যে -3 হ'ব কাৰণ এটা প্লাস আছে এটা মাইনাস আছে তুমি কবা -3 এইটো উলিয়াবা x = 2 y = -3 বুজি পালা ঠিক আছে এটা তোমালোকে এক্সাম্পল দেখাই দিও যেনেকৈ মই লাস্ট ক্লাছত কৰিছিলো এইটোৰ এটা মান ইউজ কৰিছিলো না 1 - i / 1 + i আমি ইউজ কৰিছিলো twice i তো হেতু কেনেকৈ পাইছিলো চাবা মই কৈছিলো দেখাই দিম বুলি তো এতিয়া চোৱা 1 - i / 1 + i এটো আছে
এতিয়া তুমি চোৱা 1 প্লাছ আই আছে, গতিকে তোমাৰ এইটো ৰিয়েল নাম্বাৰ বনাব লাগিলে 1 মাইনাছ আই দি মাল্টিপ্লাই কৰিব লাগিব, একেদৰে ওপৰতো কৰিবা, হৈ গ'ল। এতিয়া এই দুটা মাল্টিপ্লাই কৰিলে তুমি পাবা 1 স্কোৱাৰ প্লাছ 1 স্কোৱাৰ। এইটো আমি আগতে মাইনাছ লিখিছোঁ যদিও পিছত প্লাছ পাইছিলোঁ, তো আমি এইটো এইবাৰ ডাইৰেক্ট লিখিছোঁ যে 1 স্কোৱাৰ, ডাইৰেক্ট এইটো 1 স্কোৱাৰ। আৰু ওপৰত 1 মাইনাছ আই 1 মাইনাছ আই, তো আমি পাম 1 মাইনাছ আই হোল স্কোৱাৰ। এতিয়া এইটোৰ ফৰ্মুলা জানা তোমালোকে, এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ মাইনাছ টুৱাইছ এ বি ডিভাইড বাই 2। তো আমি পাম এইটো 1, এইটো মাইনাছ 1 ডিভাইড বাই 2, তো 1 1 কেঞ্চেল, হয় না, 1 1 কেঞ্চেল। এটা থাকিল মাইনাছ টুৱাইছ আই ডিভাইড বাই 2, চৰি ঠিক আছে, মাইনাছ টুৱাইছ আই ডিভাইড বাই 2, চ' এইটো পাবা তুমি 2 কেঞ্চেল যাব, তো পাবা মাইনাছ আই, এইটো পাবা মাইনাছ আই। এইটো আচলতে এনচাৰটো মাইনাছ আই হয়, চাবাচোন দিয়া আছিল আগতে মাইনাছ আই হয়, ইয়াৰ এনচাৰটো মাইনাছ আই আহিছে। তো এইটো তোমাৰ ইউজ কৰিছিলোঁ লাষ্ট ক্লাছত। আকৌ যদি 1 প্লাছ আই ডিভাইড 1 মাইনাছ আই থাকে তেতিয়া প্লাছ আই পোৱা যায়, মই দুটা ইউজ কৰিছিলোঁ। একেদৰে তুমি ক'ব পাৰবা যে 1 প্লাছ আই ডিভাইড বাই যদি 1 মাইনাছ আই থাকে আমি পাম প্লাছ আই, এইটো পাবা, কৰি চাবা এইটো পাবা। তো এই দুটা মই মনত ৰাখিব দিছিলোঁ, কাৰণ এই দুটা ইউজ হয়। কিছুমান অংক আছে ডাইৰেক্ট, হা, ইমানখিনি কৰিব নালাগে। যেতিয়া তুমি এণ্ট্ৰেঞ্চ এক্সামত বহিবা তুমি ইমান সময় নাপাবা যে তোমাৰ এই ষ্টেপ বাই ষ্টেপ কৰিব পাৰিবা। তোমাৰ কিছুমান বস্তু কি মনত ৰাখিব লাগিব, যেনেকুৱা এই টাইপৰবিলাক মনত ৰাখিব লাগিব, মানে প্ৰেক্টিচ এনেকুৱাকৈ কৰিবা যাতে ডাইৰেক্ট বহাব পাৰে। এইটো কৈছোঁ মই এক্সামৰ কাৰণে, এণ্ট্ৰেঞ্চৰ কাৰণে। তোমাৰ আছাম হাই ছেকেণ্ডেৰী যিটো বৰ্ড লেভেলত লিখিলে কিন্তু তুমি মাৰ্ক নাপাবা, তেতিয়া তোমাৰ অলপ দেখুৱাই দিব লাগিব। কিন্তু যেতিয়া এণ্ট্ৰেঞ্চ লেভেল যাবা তেতিয়া তোমাৰ কি খালি এনচাৰহে লাগে, আৰু এনচাৰৰ কাৰণে তুমি যিমান শ্বৰ্টকাট কৰিব পাৰা এইটো তোমাৰ কথা। তো এইকেইদৰে বুজায়। এতিয়া আৰু এটা এক্সাম্পল দেখাওঁ তোমালোকক। এইটো এবাৰ আহিছিল তোমাৰ JEE আহিছিল, কুৱেশ্যনটো এনেকুৱা হৈছিল যে ইফ x ইকুৱেল টু 3 প্লাছ আই, হা, দেন এক্স কিউব মাইনাছ 3x স্কোৱাৰ মাইনাছ 8x প্লাছ 15 ইজ হোৱাট, কিমান হ'ব? অপশ্যন দিয়া হৈছিল, এৰ ভেলু এ দিয়া আছিল 6, বি অপশ্যন দিয়া আছিল 10, চি অপশ্যন দিয়া আছিল -18 এণ্ড ডি অপশ্যন দিয়া আছিল -15। এইখিনি দিছে কুৱেশ্যনটো। তো এইটো নিয়মৰ কেনেকৈ চল্ভ কৰিব লাগে তুমি যদি শিকি লোৱা, তাৰপিছত তোমাৰ এইবিলাক যদি ভেলু চেঞ্জ কৰি দিয়ে পাৰিবা তোমালোকে। তো এইটো দেখাই দিওঁ কেনেকৈ কৰিব লাগে। যে এক্স ইকুৱেল টু 3 প্লাছ আই দিছে, ঠিক আছে। আমি কি কৰিম, ইয়াৰ পৰা এক্স মাইনাছ 3 ৰাখিম, ইকুৱেল টু আই হ'ব, হ'ল। এতিয়া আমি বোথ ছাইড স্কোৱাৰ কৰি ল'ম, বোথ ছাইড স্কোৱাৰ কৰিলে এইটো পাম আমি এক্স স্কোৱাৰ মাইনাছ প্লাছ 9 মাইনাছ 6x ইজ ইকুৱেল টু -1, তো পাবা এক্স স্কোৱাৰ মাইনাছ 6x, এইটো হৈ গ'লে প্লাছ হ'ব, তো 10 ইজ ইকুৱেল টু 0। আমি এইখিনি পালোঁ, হা। এইটো তুমি যিমান শ্বৰ্টকাট কৰিবা, মই এইটো দেখাই দিলোঁ, তো ইমান ষ্টেপ নহ'ব আচলতে। Therefore, x কিউব মাইনাছ 3x স্কোৱাৰ মাইনাছ 8x প্লাছ 15 ইয়াৰ ভেলু এতিয়া লাগে। তো আমি কি কৰিম, এই যে এইখিনি ভেলু 0 যে হ'ল এইটো আমি ইউজ কৰিম। তো এক্স স্কোৱাৰ মাইনাছ 6x প্লাছ 10 মই লিখিলোঁ, ঠিক আছে। মই দুটা লিখি লওঁ, তাৰপিছত দেখাই দিওঁ, লিখি লওঁ। এতিয়া মই মিলাব লাগে এইটো। প্ৰথম টাৰ্মটো আছে এক্স কিউব, তো ইয়াতে নিশ্চয় এক্স দিব লাগিব, তেতিয়া কি হ'ল, এই যে দুটা মিলি এক্স কিউব মিলি গ'ল, হৈ গ'ল। এইটো কাম শেষ, এক্স কিউব মিলি গৈছে। এতিয়া নেক্সট টাৰ্ম চাবা, এক্সৰ লগত -6x মাল্টিপ্লাই কৰিম, এক্সৰ লগত -6x মাল্টিপ্লাই কৰিম, কৰিলে পাবা -6x স্কোৱাৰ, -6x স্কোৱাৰ, কিন্তু আছে কি -3x স্কোৱাৰ, গতিকে আমাৰ কি হৈ আছে, এইটো -6x স্কোৱাৰ হৈ আছে, আমাক লাগে -3x স্কোৱাৰ। তো তাৰ লগত দিব লাগিব +3x স্কোৱাৰ, +3 দিলেহে +3x স্কোৱাৰ মিলি যাব, হয় না। ইয়াতে হ'ল তোমাৰ -6x স্কোৱাৰ আৰু ইয়াতে হ'ল +3x স্কোৱাৰ, দুটা মিলি -3x স্কোৱাৰ, এইটো মিলি গ'ল, হৈ গ'ল এইটোৰ কাম। এতিয়া নেক্সটটো চাবা, এক্সৰ লগত 10 মাল্টিপ্লাই, তে কি হ'ল 10x হৈছে। তো 10x যদি হৈছে, আমাৰ আছে ইয়াতে -8x,
তো ইয়াতে হ'ল 10x আৰু ইয়াতেওতো হ'ব ইয়াতে চোৱা কিমান হয় মাইনাছ কিমান হয় এইটো মাইনাছ 18x আৰু ইয়াতে হয় প্লাছ 10x তো মাইনাছ 18x প্লাছ 10x মিলি গ'ল এইটো না ডাইৰেক্ট মিলি গ'ল এতিয়া লাষ্ট 3 into 10 এগুলো তো হৈ গ'ল এতিয়া 3 লগত 10 মাল্টিপ্লাই 30 কিন্তু আছে কিমান 15 গতিকে আমাৰ কি অলপ বেছি হৈ গ'ল না সেইকাৰণে কি হ'ব মাইনাছ 15 কৰি দিম মানে 30 মাইনাছ 15 হ'ব মিলছে গোটেইখিনি মিলি গ'ল এতিয়া x ইনটু এটো 0 কাৰণ 0 আছিল প্লাস 3 ইনটু এটো 0 মাইনাস 15 তো তোমার অ্যান্সার হল মাইনাস 15 অ্যান্সার তো অপশন হৈ আছে ডি অপশন কারেক্ট ধরে পাইছা তো এই টাইপৰ অংকবিলাক তোমালোকে প্ৰথমতে x মানে যেটো নাম্বার আছে এই নাম্বাৰটো লেফট সাইডত লৈ স্কোয়ার কৰি লবা স্কোয়ার কৰি এখানে এটা আনি লবা কোয়াড্রেটিক ইকুয়েশন আনার পিছত তাৰপিছত তোমাৰ যেনেকৈ থাকক ইয়াতে তোমাৰ x পাৱাৰ 4 থাকিব পাৰে x পাৱাৰ 5 থাকিব পাৰে যিমান থাকক তুমি মিলাব চেষ্টা কৰিবা ঠিক আছে ইয়াৰ হেল্প লৈ মিলাই তাৰপিছত তুমি বহাই দিবা এনসারটো পাই যাবা তো এইদৰে আহিছিল হ'ব তো নেক্সট ট্রাই করো নেক্সট তো এটা রবা হ'ব আজি আর এইখিনি চাবা নেক্সটত লৈ আহিম আৰু তোমালোকে এটা হোমৱৰ্ক কৰি চাবাচোন হ্যাঁ হোমৱৰ্ক কৰি চাবা যে 1 minus 3i divided by 2 plus 5i ইয়াৰ ভ্যালুটো a plus ib ফর্ম এইটো ফর্মত আনি চাবাচোন হ্যাঁ আৰু ইয়াৰ এনসারটো তোমালোকে কমেন্টত জনাবা এনসারটো কি হয় এইটো হোমৱৰ্ক থাকিল তোমালোকৰ কাৰণে কৰি চাবা যদি নোৱাৰা তুমি জনাবা মই কৰি দিম এদিন তো আজি কাৰণে হ'ব আৰু যদি ভাল লাগে এটা লাইক দিবা শেয়ার কৰিবা ঠিক আছে ধন্যবাদ